হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। এইফালে জানেনে ক'ত আছোঁ? মই বেংকত আছোঁ। অথনিৰ পৰা লাইন পাতি আছোঁ, নহৈছে খতম শেষ নহয় মানে। এইফালে লাইন পাতিয়ে আছে। অথনি বহুত দীঘল লাইন আছিলে, এতিয়া এইকেইটা মানুহ আছে, সেইখিনি মই ৰখি আছোঁ। বৰিঙো হৈ গৈছোঁ অলপ। কাম খতম হৈ গ'ল বেংকত, এতিয়া ঘৰলৈ গৈ আছোঁ। ইমান ৰ'দ দিছে নহয় মানে। এইটো চাহ আকৌ, মই অহাৰ লগে লগে কেনেকৈ পৰি দিছে। হেই, সেইখিতে অলপ বহি লৈছোঁ। ককালেহে মনত পৰিছে, ককা নাই যে, নহ'লে মই আহিলে মানে এইখিতে বহি থাকে চোতালত। এই কি হ'ল? ভাগৰে লাগিব, ৰাস্তাও বনাই আছে, খোজকাঢ়িয়ে থকা আহিলোঁ। ভালকৈ টমটম নাহে, গোটেই বিষ হৈ গৈছে ৰ শব্দগাল শুনি শুনি। উখুৰা মুখুৰা ৰাস্তা। এইফালে মই আৰু এটা টুপি গুঠি শেষ কৰি দিলোঁ। তাৰে কাৰণে গুঠি দিছিলোঁ, পিংক কালাৰ লাগে বুলি, বহুত উৎপাত কৰি আছিলে। আৰু এইফালে চাওঁচোন, মেকুৰীটো মোৰ পাছে পাছে আহি কেনেকৈ ক'ত উঠি আছেহি, কাম কৰা মানে অসুবিধা কৰি। এইফালে আকৌ দেউতাই খেৰ দাঙি আছিলে, টোপোলাখিনি বান্ধি আছিলে খেৰৰ গালত ভৰাবলৈ কাৰণে। সেইকাৰণে ভাবিলোঁ ময়ো অলপ দেউতাক হেল্প কৰি দিওঁ। তাৰপাছত দাঙিবতো নোৱাৰোঁ, চুচৰাই নিম আৰু। আৰু এইফালে আজি বতৰটো বেয়া কৰা দেখিয়ে জল্দি কামখিনি কৰিছোঁ আৰু দেউতাক হেল্প কৰি দিছোঁ খেৰৰ গালটোলৈ খেৰখিনি নিবলৈ কাৰণে। বাই বাই এভৰিৱান এণ্ড থেংক ইউ ছ' মাছ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল।